কাঠিটো খুব মিহি কৰিব লাগে। মিহি কৰি আমি এইটো বৈছোঁ যে এইটো হ'ল তুমৰ মূৰ। ধান থোৱা যে তুম বনায়, তুমৰ মূৰত বৈছোঁ। এতিয়া ধান থোৱাৰ কাৰণে এইটো লক্ষ্মী মূৰ বুলি কয়। এইটোক আমি তুম বুলি কওঁ আমাৰ ফালে। নামনি ফালে এইটো টপা বুলি কয়। এইটোৰ ওপৰত এই কুমাৰ মাটিটো যিটো কলহ টেকেলি বনায়, সেই মাটিটো আমি পানী দি তাক কোমলাই ল'লোঁ। লৈ কটন কাপোৰত আমি টুকুৰা টুকুৰকৈ তাত আমি মাটিত লগাই দিলোঁ। লগাই পেলাই ইয়াত এই খাংটোৰ ওপৰত আমি লগাই দিলোঁ। দি আমি ইয়াক শুকাবলৈ দিলোঁ। সি যেতিয়া শুকোৱাৰ পিছত গোবৰ মাটি দি পেলাই আমি তাৰ চেহেৰাটো আনোঁ। এই যেতিয়া চেহেৰাটো সম্পূৰ্ণতা লাভ কৰিব, তাৰ ওপৰত সেই কুমাৰ মাটি কাপোৰটো যিটো আমি ইয়াত মাৰিছিলোঁ, সেইটো তাৰ ওপৰত আকৌ মাৰি দিওঁ। মাৰিলে লাগি গ'ল, ৰৈ গ'ল। ৰৈ যোৱাৰ পিছত এনেই আমি দাঁতবিলাকো ঠিক কাঠ, বাঁহ বা কয়লা সেইটো হতে আমি আগতীয়াকৈ দি লওঁ। লৈ তাৰ ওপৰত কুমাৰ মাটি কাপোৰটো মাৰি পেলাই ইয়াক আৱৰণ দি ৰাখি দিলোঁ। সি ৰৈ গ'ল। ৰৈ যোৱাৰ পিছত আমি ইয়াক ৰং কৰোঁ। এইটো হ'ল আমাৰ পৰ্যায়। যদিও আমি থলুৱা সামগ্ৰীৰে গোবৰ মাটি, বাঁহ, কাঠ, গোবৰ মাটি এইবিলাক আমি দিওঁ, আমাৰ যিটো এইটো মুখাটো যিটো ওজন হ'ব লাগে, ওজনটো নাই কিন্তু। হয়নে? অৱয়ৱটো চাই ওজন যিটো হ'ব লাগে সেইটো নাই। লাইট সেইটো হ'ল আমাৰ শংকৰদেৱৰ সংস্কৃতিৰ একটো বিষয়। বহুত জোৰকৈ পেলালে চব বস্তুৱেই কিবা এটা হয়, কিন্তু হ'লেও ইমান সহজে নালাগে। মুখা পৰিয়ে ফুৰে। বহুত দিন যায়। ইয়াৰ আৰু এটা কওঁ, ইয়াৰ মানে এই যে আমি কুমাৰ মাটি কাপোৰটো যে ইয়াত লগাই দিলোঁ, এইটো দেখিছেনে? এইটো আজি বনোৱা বহুত দিন হৈ গ'ল। কাঠিটো দেখিছেনে? ইয়াত খাৰো উঠা নাই, পচিও যোৱা নাই, হয়নে? যেতিয়া আমি ভূপালত মুখা বনাবলৈ গৈছিলোঁ, এনেকৈ এইটো আমি বোৱাৰ পিছত তেওঁলোকে মেডিচিন দিছিলোঁ। তেতিয়া কৈছিলোঁ যে ইয়াত আমি যিমান মুখা বনাইছোঁ, আমাক কোনো মেডিচিনৰ প্ৰয়োজন হোৱা নাই। এই যে কুমাৰ মাটিটো কাপোৰটো যে মাৰি দিলোঁ, এইটোৱে মেডিচিন। এই কুমাৰ মাটি কাপোৰটো ইয়াত লগাই দিয়াৰ লগে লগে ইয়াত কোন পোকে বা কিবা আক্ৰমণ নকৰে আৰু ই পচি নাযায়। ই বাঢ়ি থাকে। মাটিটো মানে কাপোৰখনতে মানে কুমাৰ মাটি লগাই পেলাই আমি ইয়াত লগাই দিলোঁ। কাৰণ মানে কোমল মানে তিয়াই মাটিটো কোমল মাটি মানে তিয়াই লৈছোঁ নহয়, সেই কোমলীয়া মাটিটোহে লগাই পেলাই ইয়াত টুকুৰাই দিছোঁ। পিছত ইয়াত লগাই পেলাই দি দিলোঁ, টুকুৰাল। কিন্তু এখন কাপোৰ নহয় আকৌ, কাপোৰটো টুকুৰাই দিলোঁ। কিছুমান জইন আছে, এইবিলাক জইন যে আছে, সেই এখন বেলেগ বেলেগ তেনেকৈ কাপোৰটো লগাওঁ। এইটো হ'ল মেডিচিন।